ইতিমধ্যে আপোনালোকে আমি আগতে এখন প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ, তাতে কোৱা হৈছিল যে যিটো আমাৰ 24 ফেব্ৰুৱাৰী আছে তাতে আমাৰ কাউন্সিল ইলেকশ্যন 2022 যিখন ষ্ট্ৰাইক অফ লিষ্ট আমি পাব্লিছ কৰিব লাগিছিল। চ' সেইটো আজি আমি পাব্লিছ কৰিব ওলাইছোঁ। চ' আমাৰ ডিফু চাব ডিভিজনত যি আমাৰ 10টা MSC কনষ্টিটুৱেঞ্চি আছে তাতে হাওৰাঘাট MSC কনষ্টিটুৱেঞ্চিৰ কাৰণে 763, লাংফাৰৰ কাৰণে 692, ফুলনি MSC কনষ্টিটুৱেঞ্চিৰ কাৰণে 164, লাংহিনৰ কাৰণে 692, কৰখান্থিৰ কাৰণে 284, মহামায়াৰ কাৰণে 763, নামাটিৰ কাৰণে 194, লাম্বাজং 1385, ধনচিৰি 896 আৰু সিংহাসনৰ কাৰণে 50। তো অল টোটেল 5883 পাৰ্সনছ আমাৰ ষ্ট্ৰাইক অফ যিটো লিষ্ট আছে তাতে আহিছে। চ' এতিয়া যিসকল মানে ভোটাৰৰ যদি কিবা তেওঁলোকৰ ক্লেইম এণ্ড অবজেকশ্যন আছে তেতিয়াহ'লে তেওঁলোকে 11 মাৰ্চলৈকে মানে আজিৰ পৰা আৰম্ভ কৰি 11 মাৰ্চৰ ভিতৰত তেওঁলোকে তেওঁলোকৰ ক্লেইম এণ্ড অবজেকশ্যনখিনি ফাইল কৰিব পাৰিব। তো তাৰ কাৰণে মানে কিছুমান প্লেচ নটিফাই কৰা হৈছে, যিসকল আমাৰ অথৰাইজড অফিচাৰ থাকিব তেওঁলোকৰ ওচৰত যি ভোটাৰ আছে তেওঁলোকৰ যদি কিবা ক্লেইম এণ্ড অবজেকশ্যন থাকে তেওঁলোকে তাতে ফাইল কৰিব পাৰিব। চ' হাওৰাঘাটৰ কাৰণে যিটো জেগা নটিফাই কৰি থোৱা আছে এইটো BDO অফিচ হাওৰাঘাট, লাংফাৰৰ কাৰণে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD ৰোডছ বকলীয়া, ফুলনিৰ কাৰণে ARO ফুলনি অফিচ, লাংহিনৰ কাৰণে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইৰিগেশ্যন লাংহিন, কৰখান্থিৰ কাৰণে BDO অফিচ চামেলাংচো, মহামায়াৰ কাৰণে ফৰেষ্ট IB ডকমকা আৰু নামাটিৰ কাৰণে এক্সিকিউটিভ অফিচাৰ হাওৰাঘাট মিউনিচিপালিটি বৰ্ড এণ্ড লাম্বাজঙৰ কাৰণে দুটা অফিচ নটিফাই কৰা হৈছে কিয়নো ভোটাৰো বেছি আছে। চ' BDO অফিচ লাম্বাজং এণ্ড PD অফিচ প্ৰজেক্ট ডাইৰেক্টৰ DRDA আৰু ধনচিৰিৰ কাৰণে ৰেঞ্জ অফিচাৰ ইষ্টাৰ্ণ ৰেঞ্জ ৰংগা পাহাৰ এণ্ড সিংহাসনৰ কাৰণে BDO অফিচ লাম্বাজং। চ' এই অফিচত তেওঁলোকৰ ক্লেইম এণ্ড অবজেকশ্যন থাকিলে তেওঁলোকে ফাইল কৰিব পাৰে। তাৰ উপৰিও আমাৰ যি ইলেকশ্যন ব্ৰাঞ্চ আছে ইলেকশ্যন ব্ৰাঞ্চতো আহি তেওঁলোকৰ ক্লেইম এণ্ড অবজেকশ্যন থাকিলে এইটো তেওঁলোকে ফাইল কৰিব পাৰিব। চ' পৰৱৰ্তী সময়ত যি ক্লেইম এণ্ড অবজেকশ্যন আছে যিটো অলৰেডি কোৱা হৈছে যে 11 মাৰ্চৰ ভিতৰত তেওঁলোকে তেওঁলোকৰ ক্লেইম এণ্ড অবজেকশ্যনবিলাক ফাইল কৰিব পাৰিব। তাৰপিছত আনাদাৰ 10 দিনৰ ভিতৰত আমাৰ যিসকল এয়াৰৰ থাকিব তেওঁলোকে সেই যি ক্লেইম এণ্ড অবজেকশ্যন আছে তাক ডিছপ'জ কৰিব লাগিব আৰু যিখন ফাইনেল ৰোল হ'ব সেইখন আমি 25 মাৰ্চৰ ভিতৰত 25 মাৰ্চৰ তাৰিখে আমি পাব্লিছ কৰিব লাগিব। এইখিনি আছিল আমাৰ ফালৰ পৰা দিবলগীয়া ইনফৰ্মেশ্যন। চ' যিটো টেণ্টেটিভ পলিং ষ্টেচন আছে এতিয়া আমাৰ এই গোটেই 10টা MSCৰ কাৰণে এইটো এৰাউণ্ড 404 হৈছে, কিন্তু যিখন ফাইনেল লিষ্ট অফ পলিং ষ্টেচন থাকিব সেইটো আমি ইলেকশ্যন ডেট যেতিয়া এনাউন্স হ'ব তাৰ 7 দিনৰ আগলৈকে আমি এইটো নটিফাই কৰিব লাগে। তো পৰৱৰ্তী সময়ত একজেক্ট যিটো নাম্বাৰ হ'ব এইটো আপোনালোকক জনোৱা হ'ব। চ' অলৰেডি যিখিনি ইনফৰ্মেশ্যন আপোনালোকক আমি জনাইছোঁ সেইখিনি এটাতো আমি প্ৰেছৰ যোগেদিও গোটেই যি ভোটাৰ আছে তেওঁলোকক জনাইছোঁ আৰু দ্বিতীয়তে যিসকল আমাৰ ৰিকগনাইজ পলিটিকেল পাৰ্টি আছে তেওঁলোককো এই ইনফৰ্মেশ্যনখিনি আমি শ্বেয়াৰ কৰিম। থেংক ইউ। কিবা সুধিবলগীয়া আছে নেকি? আনলাইক যিটো আমাৰ ইলেকশ্যন কমিশ্যনৰ ক্লেইম এণ্ড অবজেকশ্যনবিলাক হয় বা ইয়াতে বহুত একদম ইজি এটা প্ৰচেছ। আপোনালোকৰ যদি কিবা ক্লেইম এণ্ড অবজেকশ্যন থাকে তেতিয়াহ'লে সেইটো এখন প্লেইন কাগজতে কি কাৰণত আপোনালোকৰ অবজেকশ্যনটো আছে সেইটো লিখি ছাপৰ্টিং ডকুমেণ্টৰ মানে এটাচ কৰি পেলাই যি অফিচাৰ আছে অথৰাইজ অফিচাৰ আছে বা আমাৰ ইলেকশ্যন ব্ৰাঞ্চত ছাবমিট কৰিলোঁ সেইটো আমি কনচিডাৰ কৰিম। কিবা আছে নেকি সুধিবলৈ? I think सारे चीज़ें बोली थी। Criteria is very simple, like
আপোনাৰ 18 বছৰ হ'ব লাগে। আৰু 2 নম্বৰ কথা, যিখিনি নন ট্ৰাইবেল পপুলেশ্যন আছে তেওঁলোক মানে লাষ্ট 12 বছৰৰ পৰা ইয়াৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগে, এজ পাৰ আৰ্টিকল 128 of 128 as well as supporting 129 of